Oh, my soul, worship His holy name. Sing like never before. Oh, my soul, I'll worship your holy name. Bless the Lord, oh, my soul. Oh, my soul, worship His holy name. Sing like never before. Oh, my soul, I'll worship your holy name. Thank you, Lord, for bringing us here together. Lotha Hokolor Harvesting Festival. নামটো কি আছিল এইটো Tokho Emong Harvesting Festival হৈছে গোটেই ইয়াত কাৰ্বি আংলঙত থকা লথা নাগাবিলাক আৰু আমি APHLC লিডাৰ্ছ টপ লিডাৰ্ছ সকলে ইয়াত আহি পেলাই আমি মিটিং কৰিলোঁ ইয়াত সেলিব্ৰেশ্যন হৈছে খোৱা বোৱা হৈছে আৰু 6 শিডিউল ওপৰত আমি ডিসকাশন কৰিলোঁ কনস্টিটিউশন ওপৰত ল ওপৰত ডিসকাস কৰিলোঁ আৰু এই নাগা সকলৰ কাৰ্বি আংলঙত থকা নাগা সকলৰ নামটো ভোটাৰ লিষ্টত সোমাবই লাগিব এইটো বুলি আমি ডিসিশন লৈছোঁ আৰু কাৰ্বি আংলঙত থকা ইমান বছৰ অলৰেডি থাকিছে নাগা সকলে তেওঁলোকৰ দে হেভ গট দা ৰাইট আছে মাটিৰ পাতা পাবলৈ এইটো আমি ডিমান্ড কৰিছোঁ আৰু APHLC যেতিয়া জিকিব তেওঁলোকক মাটি পাতাও দিয়া হ'ব কাৰ্বি আংলঙত থকা সকলক আৰু তেওঁলোকক এতিয়া ফাৰ্ষ্ট থিং টু এতিয়া তেওঁলোকৰ নাম ইলেক্টৰেল ৰলত সোমাব লাগে কাৰণ ইলেক্টৰেল ৰলত সোমাবলৈতো হ'লে 6 মান্থছ যদি এটা ঠাইত থাকে ইণ্ডিয়ান চিটিজেনসকলে তেওঁলোকৰ নামটো ৰাইট আছে ভোটাৰ লিষ্টত নাম সোমাবলৈ এইটো নাগা বুলি কথা নহয় সব কথা আৰু যদি ট্ৰাইবেল এৰিয়া বুলি কৈছে 6 শিডিউল এৰিয়া বিহাৰী বঙালী বিহাৰী সব যদি মাটি পায় মাটি পাতা পায় আৰু ভোটাৰ লিষ্টত পায় তেতিয়াহ'লে নাগাসকলে ইণ্ডিয়ান চিটিজেনছ হয় না কাৰ্বি আংলঙত থাকে তেওঁলোকে কিয় নাপাব সেইকাৰণে তেওঁলোকে পাবই লাগিব এইটো বুলি আমি আজি আলোচনা কৰিলোঁ আৰু ডিচিশ্যন লৈছোঁ